দাবী আমাৰ দাবী দিল্লী মেনেজমেণ্ট দিল্লী মেনেজমেণ্ট ৰেউচিটো ৰেউচিলাবাৰ ইউনিয়ন এই জুই মই শ্ৰী দুৰ্গেশ্বৰ সোণোৱাল আমি AOC ALU লেবাৰ ইউনিয়নৰ মই ভাইচ প্ৰেচিডেণ্ট আমাৰ আজি অবিৰত অনশন আমাৰ যিটো চলি আছে ইয়াৰ আমাৰ মূল কাৰণকেইটা হৈছে আমাৰ দিল্লী মেনেজমেণ্টে আমাৰ 50-50 পলিচি যিটো আমাৰ প্ৰমোশ্যন পলিচি আছিলে সেইটো অলপ খেলিমেলি কৰি দিছে আৰু লগতে যিটো আমাৰ কোটা ST SC কোটা যিটো আমাৰ আছিলে বেকলগ সেইখিনিও তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে আৰু আমাৰ ইয়াত যিটো চিফ এলাউন্স আছিলে আৰু আমাৰ PLI এইটো অলৰেডি এগ্ৰিমেণ্ট হৈ থকা বস্তুটো আমাৰ ৰিলিজ কৰি দিয়া নাই সেইখিনি বাবদ আমি ইয়াত কৰি থকা হৈছে আৰু আমাৰ ডিগবৈ মেডিকেলৰ ময়মেতালি খেলি মেলি কৰাৰ কাৰণে এইটো আছে আমাৰ ইয়াত বিশেষকৈ মূল দাবীকেইটা আমাৰ দীৰ্ঘদিনীয়া দাবী বুলি ক'ব লাগিব আমাৰ এই আন্দোলন হৈছে আমাৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন আমি দীৰ্ঘদিন দেখি আহিছোঁ আমাৰ যি দিল্লী মেনেজমেণ্টে আমাক বহুদিনীয়া আমাৰ দাবীসমূহ তেওঁলোকে দাবীসমূহ পূৰণ কৰিব পৰা নাই আমাৰ বিভিন্ন সমস্যা যেনে ধৰক আমাৰ মেডিকেলৰ ইছ্যু আছে তাৰপিছত আপোনাৰ 50-50 প্ৰমোশ্যনৰ ইছ্যু বিভিন্ন ধৰণৰ পলিচি মেকিং যিবিলাক আমাৰ ইছ্যুবিলাক আছে তেওঁলোকে সেইবিলাক আমাৰ পলিচিবিলাক ব্ৰেক কৰাৰ আমি অলপ গোন্ধ পাইছোঁ বাকী আমাৰ চিফ এলাউন্স হওক বা আমাৰ PLI যি বনাছ পাবলগীয়া আছিলে তাৰ পেণ্ডিং এমাউণ্ট এনেধৰণৰ বিভিন্ন সমস্যা তেওঁলোকে দিল্লী মেনেজমেণ্টে আমাক এতিয়ালৈকে ক্লিয়াৰ কৰি আদায় দিব পৰা নাই সেয়েহে আমি যিহেতু AOD মেনেজমেণ্টক যিহেতু আমি হেৰি কৰোঁ তেওঁলোকক দাবী জনালে তেওঁলোকে যিহেতু দিল্লী মেনেজমেণ্ট খেলিলে সেইকাৰণে আমি আমাৰ এতিয়া অল ইণ্ডিয়া বেচিছত আমাৰ IOC এই আন্দোলন চলি আছে